কিন্তু তাই বিদ্যুৰ ভাই মই গানটো যেনে তেনে গাইছিলো তই একদম এটা গান বনাই পেলালি নিজৰ ফালৰ পৰা মজা লাগিছে এই বিদ্যুৰ ভাই টেলেন্ট বুজিছ পানে ধৰ পুতেক এনেই নাথাকে হিডেন টেলেন্ট মোৰ বহুত আছে ফটফটীয়াকে কি টেলেণ্টৰ কথা কৈ তহঁতি চিঞৰ বাখৰ কৰিছ বাও নেউলাৰ ফটফটীয়াকে হিডেন টেলেন্ট ওলাইছে সি জেগাতেই গান বনাই পেলাইছে ছাৰ ফটফটীয়াকে সেইটোনো কি নতুন কথা হ'ল এই বিদুৰ ভাই ফটফটীয়া যিহে খাতৰা বস্তু এই তাৰ কৰ পৰা আৰু কি টেলেণ্ট ওলাই সেইটো তেৰাইহে জানিব আপুনি ঠিক কথাটোকে কৈছে একদম ঠিক কথাটোকে কৈছে মোৰ এনেকুৱা লাগে নেউলাৰ কটিৰ পৰা আৰু হাগা কনো এই ছাৰ টেলেণ্টেই নেকি ফটফটীয়াকে এইটো কথা বাদ দে আৰু এই ফটফটীয়া কিবা নতুন খবৰ আনিছ যদি সেইটো শুনা তোৰ ফটফটীয়াকে ঘুগুনি ফকৰিলেহে মনত পৰিল নেকি ঐ কোনটোৱে পাৰ মোক খবৰটো শুনাচোন শুনা এই কিনো খবৰ আনিছ ময়ো শুনো ৰাইজেও শুনক গৰম খবৰটো মই শুনাইছো শুনক ভাৰতৰ লগতে অসমতো এটা খাতৰা ভাইৰাছ বিয়পি পৰিছে ছাৰ ফটফটীয়াকে এইটো ভাইৰাছ কৰোণাতকৈও ডাঙৰ নেকি অ নেউলা কৰোণা নিচিনা ডাঙৰ নহয় ছাৰ এইটো ভাইৰাছ চবৰ তাতে নালাগে নহয় এইটো অকল ছোৱালী বোৱাৰী গালেহে আহিছে ভাইৰাছটো ফটফটীয়াকে তেনেকুৱা কথাহে নেকি ঐ মই আকৌ ভয়ে খাই গৈছিলো নহয় ফটফটীয়াকে কৰোণা নিচিনা ডেঞ্জাৰাছ ভাইৰাছ আকৌ গেৰাণ্টি নাইকে চাইনাই এৰি দিলে বুলি ঐ এইটো তাৰ মানে আমাৰ মতা মানুহবিলাকলৈ অহা নাই ছাৰ এইটো আমাৰ মতা মানুহবিলাকলৈ অহা নাই ছাৰ এইটো অকল মাইকী আৰু ছোৱালী বোৱাৰীবিলাকলৈ আহিছে ফটফটীয়াকে সেইটো কথাহে নেকি ঐ মই আকৌ ভাবিছিলো এই ফটফটীয়া গেৰাণ্টি নাইকিয়া চাইনাই আকৌ কি বা ভাইৰাছ এৰি দিলে এই 2 বছৰমান হৈছেহে ফটফটীয়াকে কৰোণাৰ পৰা উঠা আকৌ সেই উশাহ নিশাহ বন্ধ হৈ যোৱা ফটফটীয়া মাস্কখন পিন্ধিব লাগিব বুলি মই ভয়ে খাইছিলো ঐ ফটফটীয়াকে পিছে ভাইৰাছটোৰ নাম কি বুলি ক'লি তহঁতি ভাইৰাছটো ছাৰ আপুনি দুটা নামত ক'ব পাৰে প্ৰথমটো আপুনি বটল ঘূৰা ভাইৰাছ বুলি ক'ব পাৰে বা আপুনি ৰিলছ ভাইৰাছ বুলি ক'ব পাৰে ঐ ফটফটীয়াকে দেখোন ভাইৰাছৰ নামেই বেলেগ এই বটল ঘূৰোৱা ভাইৰাছটো আকৌ কি ঐ ছাৰ সেইটো কাৰণে এইটো কৈছো এইটো ভাইৰাছ অকল ছোৱালী আৰু বোৱাৰীৰ কাৰণে আহিছে আপুনি ইনষ্টাগ্ৰাম খুলিব নোৱাৰে ফেচবুক খুলিব নোৱাৰে ইউটিউব শৰ্ট ভিডিঅ' যাব নোৱাৰে অকল দেখিব ছোৱালী বোৱাৰী অকল বটলেই ঘূৰাই আছে ছাৰ ঐ ফটফটীয়াকে মানে এইটো ভাইৰাছ ছোৱালী বোৱাৰীৰ প্ৰতি দুৰ্বল থকা ভাইৰাছ এই ভালকে বুজাই কচোন তহঁতি বিদুৰ ভাইহঁত ভালকে বুজাই ক বটল ভাইৰাছৰ বিষয়ে মই আপোনাক ভালকৈ বুজাই দিছো শুনক এতিয়া ইউটিউব ইনষ্টাগ্ৰাম খুলিবই নোৱাৰে অকল দেখিব কটি হিলাই দিলাই অকল ৰিলছ বনাইছে যদি ছাৰ আপুনিও বনাব বিচাৰে ৰিলছ তেন্তে আপুনি বনাব পাৰে তাৰ কাৰণে ল'ব লাগিব ছাৰ এটা প্লাষ্টিকৰ বটল তাত 20টা 10টা ওপৰত ভৰাই ফুটা কৰি ল'ব লাগিব আৰু লগতে পানী ভৰাই ল'ব লাগিব ফুলকে ৰাতি হৈ অহাৰ লগে লগে ছাৰ তাৰ পিছত যাব লাগিব এটা লাইটৰ তলত গৈ আপুনি হাত দুখন ওপৰলৈ দাঙি তাৰপিছত আপুনি কটি ঘূৰাব লাগিব কটি ঘূৰোৱাৰ লগে লগে বটলৰ পৰা পানী ওলাই ধুনীয়া এটা ৰিলছ হৈ যাব ছাৰ ফটফটীয়াকে মই এতিয়াহে বুজিছো ঐ সিদিনা সেইকাৰণে তহঁতৰ বাইদেৱে ফটফটীয়াকে মোক দোকানৰ পৰা এটা প্লাষ্টিকৰ বটল নিবলৈ কৈছিল ঐ এতিয়াহে মই বুজিছো ফটফটীয়াকে বাইদেউৰ লগত আপুনিও নহ'লে একবাৰ কটি ঘূৰাই দিব ছাৰ ঐ ফটফটীয়া বিদুৰ ভাই সগুনে হগা মনে থাক তাৰ কথা শুনা মই বাইদেউৰ লগত কটি ঘূৰাব লাগে ফটফটীয়াকে মোৰো ৰিলছ বনাবলৈ মন নোযোৱা নহয় ঐ ফটফটীয়াকে যদি ৰিলছটো ভাইৰেল হৈ যায় ঐ ফটফটীয়াকেতো চৰকাৰে মোৰ চাকৰিটো খায়েই পেলাব ঐ হ'লেও আজি ৰাতি মই ফটফটীয়াকে ৰিলছটো বনাই পেলাম বুলি মনতে ভাবিছোৱে ঐ ফটফটীয়াকে তহঁতি আমাৰ ঘৰলৈ যাবিচোন তিনিওটা মোবাইলটো ধৰি দিবি ফটফটীয়াকে মই বাইদেউৰ লগত কটিটো অকমান লৰায়ে দিম এতিয়াহে আপুনি লাইনত আহিছে ছাৰ ধৰি
এই ফটফটীয়াকে তেতিয়াহ'লে ক্লাছৰুম আজি ইমানতে সামৰণি মাৰো নে কি ক ফটফটীয়াকে ল'ৰাহঁত তহঁতি গাইছ তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছো বাই বাই জয় অসম